ইয়াত পানী ঢালি দিছোঁ, ইয়াত চাব পাৰিছে পানী ঢালা হৈ আছে। সেই গাইজ মানে কি হৈছে, বহুত দিনৰ পৰা কথা এটা ভাবি আছিলোঁ মই এতিয়া বৰ্তমানটো দিল্লীত আছোঁ আৰু দিল্লীত মানে কি পানীৰ বহুত অভাৱ, পানীৰ বহুত প্ৰব্লেম হৈ থাকে। চ' ইয়াত মানে কিটো ছাপ্লাই যিটো পানী আহে খাবৰ কাৰণে নোৱাৰি, বহুত লেতেৰা আহে। অকণমান লেতেৰা মানে কি পানীটো চাফা থাকে, তাত মেডিচিন দিয়া থাকে, কিন্তু খাবলৈ কাৰণে অকণমান অসুবিধা হয়। আৰু কি মই বটলত ভৰাই থৈছিলোঁ, মই আপোনালোকক দেখুৱাই আছোঁ, বটলটো চাব পাৰিব। তো গাড়ীত চাব পাৰিছে, এয়া বটল ভৰাই দিছিলোঁ পানী। এইখিনি হৈছে ছাপ্লাই পানী আৰু এইটো হৈছে মই কিনা বটল হয়। তো এই ছাপ্লাই পানীখিনি মানে কি হয়, ইয়াত তলত গেডাৰিং বহি যায়, এই বটলবিলাকৰ তলত গেডাৰিং বহে, চাব পাৰিছে ইয়াত গেডাৰিং বহি যায়। তো ইয়াত মানে কি হয়, লেতেৰা মানে জমা হয়। তো মই আজি কি কৰিলোঁ, অৰ্ডাৰ দিছিলোঁ এটা পিউৰিফায়াৰ মানে ৱাটাৰ ফিল্টাৰ। তো ইয়াত চাব পাৰিছে এমাজনৰ পৰা আহি গ'ল, এইটো মোৰ ৱাটাৰ ফিল্টাৰ আহি গ'ল, এইটো আকা আছে চাব পাৰিছে। তো সেয়া মিনাৰেল ৱাটাৰ পিউৰিফায়াৰ। তো এইটো মই কৈ আছোঁ কিমান টকা দাম, কি কথা, তাৰ আগতে মই এইটো আনবক্সিং কৰিম অকণমান। তো মই আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ, তাৰ আগতে মই চাকুখন আনি লওঁ ৰ'ব। গাইজ এতিয়া মই এই চাকুখন লৈ আহিলোঁ, এইটো মোৰ চাকু হয়। তো মই এতিয়া লৈ আহিছোঁ, মই কাটি আছোঁ, চাব পাৰিব। মোৰ চাকুখন ধাৰ নাই, মানে ধাৰ একেবাৰে নাই এই চাকুখনত। তো অকণমান অসুবিধা হৈ আছে, তো কাটি লৈছোঁ, চাই লওঁ তাৰপিছত কি বা ওলাই ইয়াৰ ভিতৰত, কাৰণ ইহঁতে বহুত ঠগেতো। তো এমাজনৰ ওপৰত অকণমান বিশ্বাস আছে বাৰু ফ্লিপকাৰ্টৰ ওপৰতকৈ। তো চাই লওঁ কি হয়। মই এইফালে কাটি আছোঁ, এটা হাতেদি কাটি আছোঁ, অসুবিধা হৈছে। তো চাব পাৰিছে গাড়ীতে খুলি আছোঁ চাকুখন, চাকু। তাৰপিছত এইটো লৈ আহিছোঁ এনেকৈ, তাৰপিছত খুলি আছোঁ, এইটো চাব পাৰিছে এয়া, বাহ এইটো ধুনীয়া পেকিং দিছে। তো মালটো একচুৱেলি মানে কি হয়, পেকেটিংটো চাবৰ কাৰণে বহুত সৰু লাগিছে, একচুৱেলি সৰু নহয়, এই বস্তুটো খোলাখুলিকৈ আহিছে যে সেইকাৰণে হয়তো সৰু হ'ব। এইটো তলৰ কি বা আহিল, এইটো ইয়াত উলিয়াই ল'লোঁ, এইটো উলিয়াই ল'লোঁ। তাৰপিছত এইফালে এইটো বা কি, এইটো চাব লাগিব, লগাই মেলি ফিটিং হোৱাৰ পিছত চাব লাগিব এইটো। তাৰপিছত ইয়াৰ ভিতৰত চাব পাৰিছে মালপত্ৰ ঢেৰ কিবা কিবি আছে। এইটোৱে হৈছে ইয়ে মানে পিয়'ৰ কৰে, মানে পানীখিনি ফিল্টাৰ কৰে, এই বস্তুটো হ'ব। তো ইয়াত পিছত লগাম তেতিয়া চেক কৰে। তাৰপৰা ইয়াত আছে নট, পাইপ, চব এইবিলাক আহিছে, ইয়াত চাব পাৰিছে। তাৰপৰা এইবিলাক মানে কি হৈছে চাব পাৰিব। তো চাই লওক। তো লগতে ইয়াত কিবা এটা আহিছে, এইটো ইনষ্ট্ৰাকশ্যন কেনেকৈ লগাব লাগে, কি কথা ইয়াত লিখা আছে, এইটো চাব লাগিব। এইটো কুস্তি পঢ়িব লাগিব, ইয়াক পঢ়ি পিনেহে লগাব লাগিব, কাৰণ মই এইটো লগাই পোৱা নাই, চাবলৈ নোৱাৰোঁ। তো ইয়াত এটা কিবা দিয়া আছে লগতে, এইটো চাব লাগিব। ইয়াতো আহিছে। তাৰপিছত আহি গ'ল মেইন মালটো, এইটো নোলোৱাহে হৈছে। তাৰপৰা এইটো কিবা এটা লগত আৰু আহিছে। তাৰপিছত আহি গ'ল এইটো, ইয়াত দুটা মাল আছে, মানে এটা ওপৰত এটা তলত। তো আহি গ'ল, চাব পাৰিছে এতিয়া মোৰ এইটো সেয়া গাইজ। আৰু ইয়াৰ ভিতৰত আছে, ইয়াত মানে দুটা আছে, এটা ওপৰৰ ভাগটো, এটা তলৰ ভাগটো। আই থিংক ইয়াত পানী জমা হ'ব চাগে। ইয়াৰ পৰা ফিল্টাৰটো মানে কি হয়, এই টেপটো খুলিব লাগিব, ইয়াৰ পৰা এই টেপটো এইফালে লগাব লাগিব এইটো। আৰু এইটো ওপৰৰ ভাগটো হ'ব, কাৰণ ইয়াত পানী ভৰাব লাগিব। চ' ইয়াতো কিবা এটা আছে, ইয়াত কিবা সৰু টুকুৰাবিলাকৰ এইবিলাক ৰাখিব লাগিব, কাৰণ ক'ত বা এইবিলাক সৰু টুকুৰা আহিছে লগতে, এইবিলাকো ৰাখিব লাগিব। ক'ত বা কি লাগে ঠিক নাই নহয়, তো ইয়াত সোমোৱাই থওঁ। তো একচুৱেলি এইটোৱে মেইন, এই মালটো মেইন হয়, মানে ইয়ে ফিল্টাৰ কৰে। তো এই বস্তুটো মেইন হ'ব ইয়াৰ। এই বস্তুটো কি হয়, এইটো ক'লা বা কি, আকৌ ক'লা কিবা লগাই থৈছে ইয়াত। আৰু ইয়াৰ ভিতৰতো কিবা কিবি আছে এনেকুৱা। তো ইয়াৰ ভিতৰত কিবা আছে, হিলি আছে, চাউণ্ড দি আছে। এই কয়লা হ'ব এইটো একচুৱেলি গাইজ। ইয়াত ইয়াৰ ভিতৰত কয়লা আছে চাগে। ইয়াত 7টা তৰফ থাকে, ঠিক আছে। তো ইয়াত 7টা তৰফ থাকে, ইয়াত 7টা তৰফত মানে ইয়াৰ ভিতৰত আছে কয়লা, বালি, শিল, এনেকুৱা 7টা তৰফ আছে। তো 7টা তৰফেদি ফিল্টাৰ হৈ পিনে আহে, সেইটো কাৰণে এইটো ক'লা দেখা পাই আছে আপোনালোকে। তো এইটো পিছত কৰোঁতে চাফা হৈ যাব। মোৰ হাতটো ক'লা হৈ গ'ল, ইয়াত চাব পাৰিছে ক'লা হৈ গ'ল। তো এইখিনি লগাম, তো মই ফিটিং কৰিম। তো ফিটিং কৰি দেখাই আছোঁ গাইজ। মই এইটো কোম্পানী অৰ্ডাৰ কৰিছিলোঁ, চাব পাৰিব। এই কোম্পানীটোৰ নাম হৈছে ৰয়েল একুৱা ফ্ৰেছ। ইয়াৰ দামটো হয়তো ইয়াত লিখা আছে, মই আপোনালোকক দেখুৱাই দিছোঁ কিমান দাম, কি কথা। তো মই ইয়াত দামটো লিখা আছে নে নাই, তো গাইজ চাব পাৰিছে ইয়াত দামটো লিখা নাই, কিন্তু মই দামটো আপোনালোকক কৈ আছোঁ। তাৰ আগতে মই এইখিনি গোটেইখিনি ফিটিং ফাটাং কৰি লওঁ, তাৰপিছত মই আপোনালোকক দামখিনি কৈ আছোঁ। গাইজ ফিটিং কৰিবৰ কাৰণে অকণমান টাইম লাগিলে মানে বুজি পাবলৈ কাৰণে বহুত কষ্ট পালোঁ। ইয়াত মেনুৱেলতো ইমান ভালকৈ লিখা নাই, আৰু ইয়াত যেনেকৈ লিখা আছে তেনেকৈ নহয়, ইয়াত অকণমান উল্টা পুল্টা হয়। তো মই এইটো লগাই ল'লোঁ ইয়াত। তো চাব পাৰিছে এইফালৰ পৰা ইয়াত লগাই দিলোঁ। আৰু এই বস্তুটো মানে ইয়াত এনেকৈ লাগিব, এই যিটো চকটো দেখিছে, চৰি এইটো ইয়াত ঢাকনিটো লাগে একচুৱেলি আগতে।
ইয়াত ঢাকনিটো হৈ গ'ল। এই ঢাকনিটো আপোনালোকৰ এনেকুৱাকৈ আমি লগাব লাগিব ইয়াক ফাৰ্ষ্ট, ঠিক আছে। এই বস্তুটো এনেকৈ ঢাকনিটো লাগিব। লগাৰ পিছত এই চকটো যিটো দেখিছে, এই চকটো ইয়াত লগাব লাগিব, ইয়াৰ পকৰত লগাব লাগিব। পকৰত এনেকৈ লগাই এইটো মানে কি হয়, ইয়াৰ ভিতৰত এনেকৈ সোমোৱাই দিব লাগে। এই জাষ্ট এই বস্তুটো এনেকৈ সোমোৱাই দিব লাগিব। তাৰপৰা এই বস্তুটো যিটো আছে, এইটো ঢাকনি, এই ঢাকনিটো আমি এনেকৈ লগাব লাগিব। চাব পাৰিছে এনেকৈ লগাই কি হয় মানে কি পানীটো ইয়াত ঢালিব লাগিব, ইয়াত ঢালি ইয়াত আহিব। তাৰ ইয়াৰ পৰা বৈ তললৈ যাব, তলৰ পৰা আমি ইয়াত ৰিয়েল মানে ফিল্টাৰ পানীটো খাব পাৰিম। তো মই এতিয়া ইয়াক ধুই মেলি আনো, মানে কি এইবিলাক ক'লা ক'লা লাগি আছে, তো চাব পাৰিছে এইবিলাক ক'লা ক'লা হৈছে। তো অকণমান ধুই আনি মই চাফ চিকুণ কৰি লওঁ, তাৰপৰা পানী ঢালিম। আৰু এইটো ঢাকনি ইয়াত লাগিব। জাষ্ট মই আপোনালোকক দেখুৱাই দিছোঁ, এই ঢাকনিটো ইয়াত মানে এনেকুৱাকৈ লাগিব। তো মই এতিয়া ইয়াক ধুই আনি পিনে ইয়াত পানী ভৰাম। মই আপোনালোকক দেখুৱাই আছোঁ, অকণমান সময় ৰৈ থাকক তেতিয়ালৈকে, মই যেতিয়ালৈকে ধুই আনো তেতিয়ালৈকে। তো গাইজ মোৰ এতিয়া বৰ্তমান মানে কি ফিল্টাৰটো ফিটিং কৰি হৈ গ'ল। তো মই আপোনালোকক দেখুৱাই আছোঁ ফিল্টাৰটো চাবৰ কাৰণে। আৰু মই কৈ আছোঁ আপোনালোকক ফিল্টাৰৰ দামটো কিমান হয়, কৈ দি আছোঁ। আপোনালোকে এমাজনৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। তো মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। চ' এতিয়া ইয়াৰ দামটো মোৰ পৰিছিলে টোটেল 1100 টকা। টোটেল মানে এই জাষ্ট মোক অকণমান আগতে আহি পিনে দি থৈ গৈছে। আৰু বৰ্তমান মোক এদিনৰ পিছতে ডেলিভাৰী দিছে তেওঁলোকে। তো বহুত ফাষ্ট ডেলিভাৰী, চ' ভাল লাগিলে। তো এতিয়া মোৰ বৰ্তমান চাব পাৰিছে ফিল্টাৰটো ৰেডি হৈ গৈছে। একচুৱেলি মই ল'ৰা মানুহটো, এতিয়া ল'ৰা মানুহ অকলে থাকোঁ আৰু কিনো অকলে খালি পানীটো ফিল্টাৰ কৰি থ'ব লাগে। মানে মাজতে মোৰ দুদিনমান পেট বিষ হ'ল মানে। তাৰপিছত মই কি কৰিলোঁ, পৰীক্ষা কৰিবৰ কাৰণে পানীখিনি মগটোত ঢালি ল'লোঁ। তো মগৰ তলত দেখিলোঁ পূৰা গেজাৰিং বহি গৈছে। একচুৱেলি পানীখিনি লেতেৰা নহয়, মানে ধৰক চবলৈ ছাপ্লাই যায়, তাৰপৰা লোহাৰ পাইপেদি ছাপ্লাই যায়, তো অকণমান গেজাৰিং বহে আৰু। তো মোৰ মানে কেইদিনমান বহুত পেট বিষ হ'ল। তো ভাবিলোঁ নাই ফিল্টাৰ এটা কিনি লোৱা ভাল। তো সেইটোৱে ফিটিং কৰি ল'লোঁ। ইয়াত টোটেল আমাৰ 11 লিটাৰ পানী সোমাই, মানে 11 লিটাৰ টোটেল পানী সোমাই ইয়াত। তো 11 লিটাৰ পানী, তো ঠিক আছে, অকল চিংগল মানুহৰ কাৰণে কোনো প্ৰব্লেম নাই। তো এতিয়া মই ইয়াত পানী ঢালিম, চাই থাকক। মই ধুই মেলি আনিলোঁ, কমপ্লিট ধুই মেলি আনিলোঁ। তো কয়লা চয়লা ধেৰ আছে ইয়াৰ ভিতৰত পানী চাফা কৰিবৰ কাৰণে। তো এতিয়া দেখুৱাই আছোঁ মই পানী ঢালি আপোনালোকক, তো চাই দিব। গাইজ এতিয়া মই ইয়াৰ পৰা পানী বটল এটা লৈ ল'লোঁ। তো লৈ বৰ্তমান চাওঁ, ইয়াত পানী ঢালি দিছোঁ। ইয়াত চাব পাৰিছে পানী ঢালা হৈ আছে। তো পানী ঢালিটো দিলোঁ, তলফালে পৰিছেনে নাই দেখা পোৱা নাই, কাৰণ আন্ধাৰ হৈ আছে। তো মই আপোনালোকক অকণমান দেখুৱাই আছোঁ তলফালে পৰিছেনে নাই। তো চাব পাৰিছে গাইজ, এয়া তলফালে পৰি আছে পানী, তলফালে আহি আছে আৰু ওপৰৰ পৰাই শুকাই গৈ আছে চাওক। তো মই ইয়াত পানীত ঢালি দিলোঁ এইটো। তো গাইজ এটা কথা, ইয়াৰ পৰা পানীটো ইয়ালৈকে যাওঁতে অকণমান সোনকালে যাব, কাৰণ ইয়াত কয়লা দি পাৰ হয়, কয়লা বা শিল বালি এইবিলাক দি পাৰ হয়। কিন্তু ইয়াত তললৈ যাওঁতে পানীটো অকণমান টাইম লাগিব, কাৰণ ইয়াৰ ভিতৰত চকেদি পাৰ হ'ব। তো এইটো অকণমান টাইম লাগে, লেট হয় অকণমান। চ' আমি ৰ'ব লাগিব। তো ৰৈ থাকোঁ। তো যেতিয়া পানী ওলাব মই আপোনালোকক দেখুৱাম ইয়াৰ পৰা, তেতিয়ালৈকে ভিডিঅ'টো চাই থাকিব। তো গাইজ ইয়াত এতিয়া পানী ঢালি দিলোঁ। ইয়াত চাব পাৰিছে আধা টেংকি নহয়, ইয়াত মই কমচে কম 3 লিটাৰমান পানী ঢালিলোঁ বৰ্তমান। তো এতিয়া তললৈকে আহোঁতে অকণমান টাইম লাগিব, চ' ৰৈ দিওঁ আৰু তেতিয়ালৈকে। তো গাইজ আৰু ডাঙৰ কথা এটা, এতিয়া নতুন ফিল্টাৰ কিনিছোঁ। চ' মানে কি হয়, অকণমান ভাবিলোঁ আজি পাৰ্টি অকণো কৰি লওঁ। অকলে কৰিলে মানে কি কৰিব আৰু, মনটো বেয়া, অকলশৰীয়া মানুহ। চ' মানে কি হয়, আজি চিকেন আনিছিলোঁ, চিকেন খাম। মই দেখুৱাই চাব, চিকেন বনাইছোঁ মই, খাব পাৰিব। মই ভাতো লৈছোঁ ধেৰকৈ, মানে তাককৈ ভাত লৈছোঁ, দেখুৱাই চাব। তো গাইজ চাব পাৰিছে এয়া মই ভাত লৈছোঁ, এইফালে বনাইছোঁ ইয়াত চিকেন। চাব পাৰিছে শুকানকৈ ড্ৰাই ফ্ৰাই, দৈ চৈ দি একদম ধুনীয়াকৈ বনাইছোঁ। বনাই মেলি আৰু এতিয়া খাবলৈ লৈছোঁ। তো গাইজ এইটো চাব পাৰিছে সৰু সুৰা পাৰ্টি আৰু সৰু সুৰা ভিডিঅ' এটা বনালোঁ, কাৰণ বহুত দিনৰ পিছত। চ' গাইজ ইমানেই আৰু বাই।